নমস্কাৰ, মই মল্লিকা। অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আৰু মোৰ ইউটিউব চেনেলটিৰ নাম হৈছে অসমীয়া ছোৱালী মল্লিকা। আজি হৈছে দমাহী, আৰু দমাহীৰ দিনা আপোনালোকে জানে সকলোৱে ভেলাঘৰৰ জুই পুৱাই বা আমেজ লয়। আৰু সিদিনা ৰাতিপুৱা উঠি কলৰ গৰত বা তামোলৰ গৰতে টঙালি বান্ধে, তেনেকুৱা হয়। আৰু পোনপ্ৰথমতে মই কি কৰিলোঁ, গৰম পানী বহালোঁ, কাৰণ যিহেতুকে ৰাতিপুৱাই গৰম পানীৰে গা ধুব লাগে। আৰু সকলোৰে কাৰণে ইয়াত গৰম পানী বহাইছোঁ। আমি মাঘৰ বিহুৰ দিনা ৰাতিপুৱাই গা ধুম, দমাহীৰ দিনা, আৰু গা ধুই কিনে আমি ভেলাঘৰ পুৱাব যাওঁ। যিহেতুকে পিঠা লাড়ু সকলোৱে বনাই, আমি খালে নহ'ব, আমাৰ গৰুকেইটাকো খোৱালোঁ। আপোনালোক সকলোৱে জানে, আমি প্ৰত্যেকজন অসমীয়াই দমাহীৰ দিনত মানে মাঘ বিহুত সান্দহ, লাড়ু, পিঠা প্ৰত্যেকটো ঘৰে ঘৰে বনায়। আৰু এয়া মই ফ্ৰেছ হৈ ল'লোঁ, গাও চাউ ধুই কিনে। এতিয়া আমি ভেলাঘৰ পুৱাব যাম। আপোনালোক ভিডিঅ'টো দেখাই থাকিম, সম্পূৰ্ণ চাই থাকিব শেষলৈকে। এয়া চাইছেনে, আপোনাৰ 7টা বাজিছে, ইমান খোৱা দিছে বা ইমান ঠাণ্ডা। আৰু এয়া মই ৰেডি। আৰু এইফালে আপোনালোকে দেখিছেনে আমাৰ ভেলাঘৰটো, আপোনালোক দেখাই দিছোঁ, চাই ল'ব। এইফালে আহি গ'ল আমাৰ দেউৰীগৰাকী, যিয়ে মানে প্ৰসাদ বিতৰণ কৰিব। আৰু যেতিয়াকে ভেলাঘৰত জুই দিয়াৰ আগে আগে এয়া নৈবাদৰ যোগাৰ কৰিছোঁ। আৰু যেতিয়াকে ভেলাঘৰত দিবৰ কাৰণে সান্দহ পিঠা আগ কৰি থোৱা যায়, এয়া মায়ে সান্দহ পিঠা লৈ আহিছে ইয়াতে দিবৰ কাৰণে। ৰাতিপুৱাই উঠি গাও চাউ ধুই কিনে ভেলাঘৰ পোৱা আমেজটোৱে বেলেগ হয়। এইখিনিতে এটা কথা কৈ লওঁ, মোৰ চেনেলটিৰ নাম আগতে বেলেগ আছিলে, এতিয়া মই সলনি কৰিছোঁ অসমীয়া ছোৱালী মল্লিকা। প্লিজ যোনে যোনে মোৰ ভিডিঅ' চাই থাকিব, আৰু যোনে যোনে মোৰ চেনেলটিত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই, থেংক ইউ।